ৰেলৱেৰ পৰা এটা চিঠি আহিছিলে কি অতি সোনকালে ওল্ড সৰাইঘাট ব্ৰিজৰ ৰিপেয়াৰটো লাগিব। সো তাৰ পিছত আমি এটা মিটিং কৰিলোঁ ৰেলৱেৰ লগত, ৰেলৱেৰ অফিচাৰ কেইজনক মাতি পেলাই। তাতে তেওঁলোকে দেখুৱালে কি কিছুমান পাৰ্টত ইমিডিয়েট ৰিপেয়াৰৰ আৱশ্যকতা আছে। DRSCৰ ফালৰ পৰা RTAৰ ফালৰ পৰা যেটো ওল্ড সৰাইঘাট ব্ৰিজ আছে তাতে ফিল্ড ভিজিটো কৰালো। সো গোটেই কেইটা মিটিং আৰু ফিল্ড ভিজিটৰ অন্তৰ্গত আহিবলগীয়া মানডে মানে 13th জুলাই 2026 পৰা অলমোষ্ট 2 monthsৰ কাৰণে, এতিয়া 2 months বুলি ৰেলৱে কৈছে, বিকজ মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। মানে তাৰ কাৰণে ওল্ড সৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকিব। সো ডিউৰিং দ্যাট পিৰিয়ড যেতিয়া ওল্ড সৰাইঘাট ব্ৰিজটো বন্ধ থাকিব, আমাৰ নিউ সৰাইঘাট ব্ৰিজত দুটা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব আৰু অলমোষ্ট 2 monthsৰ কাৰণে, এতিয়াৰ কাৰণে 2 months ৰেলৱে টাইম এটা লৈছে। 2 monthsৰ কাৰণে ওল্ড সৰাইঘাট ব্ৰিজটো বন্ধ থাকিব যিকোনো ধৰণৰ ট্ৰাফিকৰ কাৰণে, বিকজ মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে।